এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ যিটো বাই ইলেকশ্যন হ'বলৈ গৈ আছে অহা 8 তাৰিখ জুনত, এইটো আমাৰ বিপিএফৰ কাৰণে খুব লক্ষণটো ভাল আমি দেখিবলৈ পাইছোঁ। মুঠতে আমি জিকিমে, আমাৰ বিপিএফ দল হিচাপে ইয়াত আমি জিকিম। আৰু প্ৰমোদ বড়োৱে যোৱা 17 মাহ বা 18 মাহত BTC অঞ্চলত কি কাম কৰিছে, কৰা নাই, কি মিছা কথা কৈছে, কোৱা নাই, বা আগত ইলেকশ্যনৰ সময়ত ৰাইজৰ ওচৰত কি প্ৰতিশ্ৰুতি দিছিলে, আজিলৈকে কৰিছে না কৰা নাই, এইবিলাক গোটেই কথা পাব্লিকে জানে, ইণ্টেলেকচুৱেলে জানে, সকলো জনসাধাৰণৰ মানুহ, সকলো জাতি জনগোষ্ঠী গম পাই আছে। প্ৰমোদ যে এই BTCত কোনো উন্নয়নৰ কাম কৰাৰ কোনো ধান্দা নাই, তাৰ মানে অবজেক্টিভ নাই তাৰ। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল এই BTCৰ পইচা অহাটো কেনেকৈ ওলাই পেলাই খাব পাৰে, তাৰ কাৰণেহে সি মাথা মাৰি আছে। এই 17 মাহত BTCত কোনো প্লেনিং নাই, কি কৰিব লাগে, ক'ত কি কৰিব লাগে নালাগে, এইবিলাক কোনো প্লেনিং নাই প্ৰমোদ বড়োৰ। মুঠতে যিমান পইচা আহিছে এইটোকে কেনেকৈ মিছা স্কিম দি পেলাই, মিছা ছাপ্লাই দি পেলাই কেনেকৈ খাব লাগে, ইয়াৰ কাৰণেহে সি মাথা মাৰি থাকে। আজি আমি এই ককলাবাৰী সমষ্টিৰ কিছুমান গাঁৱত মই সোমাইছোঁ, দেখিবলৈ পাইছে গোটেই কমপ্লেইন, একো কৰা নাই। ঘৰে ঘৰে চাকৰি দিয়াৰ কথা, চাকৰি দিয়া কথাটো বাদে দে, চাকৰি দিয়াৰ যিটো ক্ষমতা সেইটোও মানে দিছপুৰত পঠাই দিলে। গোটেই অকল 16টা ডিপাৰ্টমেণ্ট নহয়, এতিয়া 40টা ডিপাৰ্টমেণ্টটোৱেই গোটেই DCয়ে চালি জাৰি কৰি, তাৰমানে দিছপুৰত দিলে। BTCত ক্ষমতা আৰু একো নাই, তো সি কেনেকৈ কাম কৰিব বিচাৰি আছে। BTC চুক্তিত যিখিনি কনষ্টিটিউচনেলি আমাৰ অধিকাৰ আছিলে কাম কৰাৰ, কিছুমান চাকৰি দিয়াৰ ক্ষেত্ৰতে হওক, যিকোনো কাম কাজৰ ক্ষেত্ৰত, এইখিনি পাৱাৰ ফাংচনটো প্ৰমোদ বড়োৱে আজি চেছ কৰি দিলে। আৰু বড়ো জাতিটো ধ্বংসই কৰিছে সি। এই প্ৰমোদ বড়ো, বড়ো জাতি ধ্বংস কৰা মানুহে কোনোবা জেনেৰেল অসমীয়া বা মুছলিম বা কোনোবা আদিবাসী বা কোনোবা নেপালী বা কোনোবা শৰণীয়া বা কোনোবা মদাহী, কোনোবা চত্ৰধৰৰ কাৰণে কাম কৰা মানুহ নহয় এই প্ৰমোদ বড়ো। প্ৰমোদ বড়ো হ'ল আপচু প্ৰেচিডেণ্ট আছিল, আপচু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, বড়ো জাতীয় ছাত্ৰ সংগঠন। এই মানুহে কেনেকৈ কোনোবা অসমীয়া, কোনোবা মুছলিম, কোনোবা গাৰো, ৰাভা, কোনোবা মদাহীৰ কাৰণে, কোনোবা চত্ৰধৰৰ কাৰণে, কোনোবা নেপালীৰ কাৰণে, কোনোবা আদিবাসীৰ কাৰণে, কোনোবা শৰণীয়াৰ কাৰণে কাম কৰিব জানো? এইটো একদম মুঠতে প্ৰমোদ বড়ো চেছ। চৰকাৰ অতি সোনকালে চেঞ্জ হ'ব, এইটো 100% কথা। চৰকাৰ মিডিয়াত যিখিনি ওলাই আছে, প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক, যিখিনি ওলাই আছে সেইটো কাৰেক্ট মানে নিউজটো ওলাই আছে। মুঠতে চৰকাৰ সলনি হ'ব।